আমাৰ লগত উপস্থিত আছে নেমচুৰ সহ সাংগঠনিক সম্পাদক আমিনুল ইছলাম। তেখেতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ইয়াতে ৰখা হৈছে কলাক্ষেত্ৰত ইয়াতে আহি উপস্থিত হৈছে। তেখেতে দুআষাৰ ক'ব বুলি আশা কৰিছোঁ। আমাৰ কাৰণে এইটো অতি পৰিতাপৰ বিষয়, অতি শোকত ভাগি পৰিছোঁ। যোৱাকালি যেতিয়া মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া যেতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়া আৰু মাননীয় বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, তেখেতৰ পুত্ৰ গৌৰৱ গগৈ কান্তক তেখেতে যেতিয়া কান্দত লৈ চিৰ বিদায় দিছিলে, সেই সময়ত নিজ চকুৰে দেখা পাই অত্যন্ত ভাগি পৰিছিলোঁ যে মাননীয় তৰুণ গগৈ ডাঙৰীয়া 2001 চনত যেতিয়া চৰকাৰ আহিলে মুখ্যমন্ত্ৰী হ'ল, তেখেতে শিক্ষকসকলক যি এটা অকপ চৰকাৰে দৰমহা বন্ধ কৰি ৰাখিছিলে, তেখেতে দৰমহা ক্লিয়াৰ দিছিলে। শিক্ষকৰ পৰিয়ালক যি এটা হাঁহি বিৰঙাইছিলে আৰু ৰাস্তা ঘাট দলং যি উন্নতি কৰিছিলে, অহনীয় পৰিৱেশ সৃষ্টি কৰিছিলে। তাৰ কাৰণে আজি হয়তো অসমৰ জনসাধাৰণে এই পনীয় ক্ষতি কেতিয়াও পূৰাব নোৱাৰে। আমি আজি অত্যন্ত লাগিছে মাননীয় তৰুণ গগৈ ডাঙৰীয়া আমাৰ পৰিয়ালৰ এজন আজি আমাৰ মাজত ছাৰ নাই, ছাৰ নোহোৱাৰ বাবে আপোনাৰ কেনেকুৱা লাগি আছে? সঁচাকৈ বহুত দুখ লাগিছে। মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ মহোদয় প্ৰথম ৰাজনীতিবিদ নাছিলে। তেখেতৰ কাৰ্যকালত কোনো ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰা নাছিলে। সকলো জাতি ধৰ্ম একতাৰে শক্তিশালী অসম কৰিছিল তেখেতে। তেখেতৰ যি অৱদান, এই অৱদান চিৰদিন ৰৈ থাকিব আমাৰ মাজত। সঁচাকৈ তেখেতৰ কাৰণে গোটেই অসমবাসীৰ ৰাইজে দুখ প্ৰকাশ কৰিছে, বহুত দুখ লাগিছে। তেখেতৰ নিচিনা দ্বিতীয়জন মুখ্যমন্ত্ৰী পোৱা নাযাব বুলি এনেকুৱা এটা ধাৰণা হয়, কাৰণ তেখেত সকলো দিশতে চিন্তা কৰিছিলে আৰু সামগ্ৰিকভাৱে অসমৰ ৰাজনৈতিক অৰ্থনৈতিক সকলো ক্ষেত্ৰতে তেখেতে উন্নতি সাধন কৰিছিলে। আজি কলাক্ষেত্ৰত যথেষ্ট মানুহৰ সমাগম হৈছে, কাৰণ তেখেতক সকলো জাতি ধৰ্ম মানুহে ভাল পাইছিলে। আজি তেখেত আমাৰ মাজত নাই, সঁচাকৈ বহুত দুখ লাগিছে।